স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে কোনো ভ্লগ বা কোনো ফুড ৰেচিপি কোনো লাইফষ্টাইলৰ ভিডিঅ' লৈ অহা নাই। আজি মই আপোনালোকক দিবলৈ আহিছোঁ ইউটিউবৰ এটা খুব ভাল খবৰ, আমাৰ দৰে সৰু ইউটিউবাৰ্ছৰ কাৰণে খুব এটা ভাল আপডেট। আজি কিছু সময়ৰ আগতে মই আপোনালোকক হয়তো আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহ চালে গম পাবই, মোৰ ইউটিউবৰ ইনস্পায়াৰ হৈছে মনোজ দে বুলি এটা চেনেল আছে। যদিও তেওঁৰ লেংগুৱেজবিলাক হিন্দীত, তথাপি যিখিনি টেকনিকেল বা ইউটিউবৰ আপডেটছ দি থাকে সকলোখিনি মই ফ'ল' কৰোঁ। আৰু আপোনালোকেও যদি ফ'ল' কৰিব বিচাৰে তেন্তে ডিছক্ৰিপশ্যনত লিংক দিম, প্লিজ ফ'ল' কৰি ল'ব আৰু তেওঁৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। বহুত তেওঁৰ যিখিনি আপডেটছ দি থাকে সকলো আপডেটছ মই ফ'ল' কৰোঁ, এদিনো মিছ নকৰোঁ। তো তাৰে ভিতৰত আজি এটা আমাৰ দৰে সৰু ইউটিউবাৰ্ছৰ কাৰণে খুব এটা ভাল আপডেটছ মই পালোঁ, তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। যেনেকৈ আমি সকলোৱে জানো যে ইউটিউবে কেতিয়াও নিজৰ আপডেটছবিলাক নকমায়, সদায় বঢ়ায়ে, যাৰ কাৰণে আমাৰ দৰে সৰু সৰু ইউটিউবাৰ্ছৰ বহুত প্ৰব্লেম হয় ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ। আৰু আমি সকলোৱে জানো যে ইউটিউবৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মতে আমি মনিটাইজেশ্যন ইনেবল কৰিবলৈ হ'লে কণ্ডিশ্যনসমূহ ইউটিউবৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনসমূহ ইনেবল কৰিবলৈ হ'লে কমিউনিটি টাৰ্মছটো ইনেবল কৰিবলৈ হ'লে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব। আৰু তেতিয়ালৈকে আমি লাইভ আহিব নোৱাৰোঁ বা কোনো ফটো আমি তেনেকৈ ইউটিউবত দিব নোৱাৰোঁ। কিন্তু ইউটিউবে আজি এসপ্তাহৰ আগত এটা খুব ভাল আপডেট উলিয়াইছে, য'ত তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনটো কমাইছে, যাৰ কাৰণে এতিয়া আমি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে আমাৰ চেনেলটোৰ ভিডিঅ'সমূহত ইউটিউবৰ কমিউনিটি টাৰ্মছসমূহ ইনেবল হৈ যাব আৰু আমি লাইভ আহিব পাৰিম আৰু ফটোও দিব পাৰিম। গতিকে এইটো আমাৰ দৰে সৰু ইউটিউবাৰ্ছৰ কাৰণে খুব এটা ভাল সুখবৰ। আৰু এইটো প্ৰচেছ হ'ব 12 অক্টোবৰৰ পৰা। যদিও 500তকৈ আপোনালোকৰ ছাবস্ক্ৰাইবাৰ কম, তথাপিও কোনো চিন্তা নকৰিব, কাৰণ যেতিয়াই আপোনাৰ 500 ছাবস্ক্ৰাইবাৰ হ'ব তাৰ এসপ্তাহৰ পাছতে এই আপডেটটো আপোনালোকৰ চেনেলত প্ৰগ্ৰেছ হোৱা দেখিবলৈ পাব। গতিকে আজি এই ভাল খবৰটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ ইউটিউবৰ আপডেটছবিলাক ফ'ল' কৰিবলৈ হ'লে মোৰ তলত দিয়া ডিছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰিব আৰু মনোজ দে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ, বাই বাই। লগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, মোৰো চেনেলটোৱে জল্দি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব গৈ আছে, আৰু গতিকে প্লিজ অকণমান মৰম দি পেলাই মোৰ চেনেলটোকো আগুৱাই লৈ যাওক আৰু ময়ো আপোনালোকক সদায় ছাপোৰ্ট কৰি যাম। মোৰ দৰে সৰু যিসকল ইউটিউবাৰ্ছ আছে আমাৰ অসমৰ, সকলোবিলাকৰ ভিডিঅ'বিলাক মই চাবলৈ ট্ৰাই কৰোঁ। একচুৱেলি যেতিয়া মই ফ্ৰী থাকোঁ সকলোবিলাক ভিডিঅ' হয়তো আমি বহুতেই দেখা পাওঁ যে সকলোৱে ডাঙৰ ইউটিউবাৰ্ছৰ ভিডিঅ'বিলাক চায়, কিন্তু মই মোৰ যদি পাৰ্চনেল কথা কওঁ, সঁচা কথা কওঁ, তেতিয়াহ'লে সদায় মই মোৰ সৰু ইউটিউবাৰ্ছ যিসকল আছে তেওঁলোকৰ ভিডিঅ'সমূহ সদায় ডেইলি এটাকৈ হ'লেও চাবলৈ ট্ৰাই কৰোঁ, কাৰণ তেওঁলোকৰ ভিডিঅ'ৰ মাজতে বহুত ভাল কণ্টেণ্ট থাকে। তেওঁলোকেও বহুত কষ্ট কৰে, হাৰ্ডৱৰ্ক কৰে। গতিকে আমিও তেওঁলোকক এটা চান্স দিয়া উচিত, আগুৱাই লৈ যোৱা উচিত। থেংক ইউ।